আজাদী কা অমৃত মহোৎসৱৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ ওপৰত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ। দেৰগাঁৱৰ সমীপৰ ছগুৰি কছাৰী গাঁৱত আজাদী কা অমৃত মহোৎসৱৰ ৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হৰ ঘৰ তিৰংগা উৰুৱাৰ ওপৰত কনকলতা গ্ৰাম্য সংগঠনৰ সদস্যসকলে আজি এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে। কনকলতা গ্ৰাম্য সংগঠনৰ ৪ৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি স্থানীয় ছাত্ৰ ছাত্ৰীয়ে লগতে সংগঠনৰ সদস্যসকলে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে। কনকলতা গ্ৰাম্য সংগঠনে যি এটি সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰিলে, তাত সকলো পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি কাকডঙা উন্নয়ন খণ্ডৰ পৰা যিসকল মানে আমাৰ বিষয়ববীয়া আছিলে তেওঁলোক আহিলে। তেওঁলোকৰ উপস্থিতিত আমাৰ আজিৰ যিখন সভা পতা হৈছিলে সেইখন আৰু অধিক সবল হ'ল। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত কাকডঙা উন্নয়ন খণ্ডৰ পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ ছগুৰি মিৰি গাঁৱৰ কনকলতা গ্ৰাম্য সংগঠনৰ 2019 চনতে 7 আগষ্টৰ দিনাই প্ৰতিষ্ঠা কৰা হৈছিলে। সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সন্মান জনাই ৭৫তম স্বাধীনতা দিৱসৰ উপলক্ষে আজি আমি এখনি সজাগতা সভা আৰু লগতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। अरे वाह, स्वाद तो लाजवाब है। इतनी अच्छी स्वाद वाली चाय पत्ती मिलती कहाँ है? ये दरगांव आसाम की ब्रांड की चाय पत्ती है। आसाम के बागानों से सावधानी और माहिरता से चुनी हुई पत्तियां चुटकी में तुम्हें फ्रेश और फिट फील करवाती हैं। छोटी बड़ी सभी पैक साइज में उपलब्ध है। ट्रैवल के लिए 15 ग्राम का पैकेट हो या घर के लिए 1 किलो की, मुझे तो बहुत पसंद है। दरगांव टी FSCI अप्रूव भी है। सच में अब तो मैं भी दरगांव आसाम टी ही लूंगी। बहुत बढ़िया। আপোনাৰ সপোনৰ ঘৰখন আপুনি নিশ্চয় সুৰক্ষিত কৰি ৰাখিব বিচাৰে। এতিয়া আৰু সেই চিন্তা আঁতৰাই দিয়ক। আপোনাৰ ঘৰখন আপুনি আশা কৰাতকৈ অধিক বেছি সুৰক্ষিত কৰিবলৈ আহি গ'ল নুভকৰ ডাবল বুল চিমেণ্ট। আপোনাৰ সপোনৰ ঘৰখন সুৰক্ষাৰ বাবে আহি গ'ল নুভকৰ ডাবল বুল চিমেণ্ট। আপুনি আশা কৰাতকৈ অধিক সুৰক্ষা প্ৰদান কৰে নুভকৰ ডাবল বুল চিমেণ্টে। ব্যৱহাৰ কৰক নুভকৰ ডাবল বুল চিমেণ্ট।